স্বাস্থ্যজনিত সমস্যাই আজি আমাৰ সমাজ জীৱনত এক গুৰুত্বপূৰ্ণ স্থান দখল কৰিছে। অন্য কোনো ৰোগৰ কথা আমি নাপাতো, ইয়াত এটা ৰোগৰ কথাই পাতিম, সেইটো হ'ল বৰ্তমান সমাজত বৰ্তমান মানৱ দেহৰ কাৰণে অভিশাপ স্বৰূপ কেঞ্চাৰ বেমাৰ। এই কেঞ্চাৰ বেমাৰত মানুহৰ সৰ্বস্ব হেৰাই যায় ইয়াৰ ব্যয়বহুল চিকিৎসাৰ বাবে। কিন্তু ইমান ব্যয়বহুল চিকিৎসা কৰাৰ পিছতো কেতিয়াবা আমি কিন্তু ইয়াৰ ভাল ফল নাপাওঁ। আমি আজি এই বিষয়ে কথা পাতিম। মই অলকজ্যোতি বৰঠাকুৰে লৈ আহিছোঁ এই বিশেষ প্ৰতিবেদন। মোৰ লগত আজি এনে দুগৰাকী ব্যক্তি আছে, যি দুগৰাকী ব্যক্তিয়ে এই কেঞ্চাৰৰ দৰে মাৰাত্মক ৰোগবিধৰ চিকাৰ হৈছিল আৰু তাৰ পৰা কেনেকৈ তেওঁলোকে আৰোগ্য হ'ল তাৰ বিষয়ে আমি আলোচনা কৰিম। আৰু এই গোটেই প্ৰক্ৰিয়াটোত, এই গোটেই চিকিৎসা ব্যৱস্থাটোত তেওঁলোকৰ চিকিৎসা সেৱাৰ উপৰিও সমান্তৰালভাৱে অন্য কিছু চিকিৎসা ব্যৱস্থাও তেওঁলোকে লৈছিলে, সেই বিষয়ে আমি আলোচনা কৰিম। আমাৰ মাজত আজি আছে এয়া নুপুৰঞ্জন শৰ্মা, নমস্কাৰ, আৰু এয়া ৰূপজ্যোতি শৰ্মা বৰঠাকুৰ, তেখেতৰ পৰিবাৰ। আৰু এগৰাকী বিশেষ ব্যক্তি আমাৰ মাজত আছে, সেইগৰাকী হ'ল ৰেকিৰ গ্ৰেণ্ড মাষ্টাৰ হেমন্ত শইকীয়া। মই প্ৰথমতেই নুপুৰঞ্জন শৰ্মাৰ ওচৰলৈ আহিব বিচাৰিছোঁ। মই তেখেতৰ পৰা জানিব বিচাৰিছোঁ, কেতিয়াৰ পৰা গম পালে যে আপোনাৰ কেঞ্চাৰ ৰোগত আপুনি আক্ৰান্ত হৈছে বুলি? নাই, মোৰ যেতিয়া বইলটো ডাঙৰ হৈ অলপ হৈ আছে, তাৰপিছত মই ডক্টৰক দেখুৱাইছিলোঁ। ডক্টৰক দেখুৱাওঁতে ডক্টৰে তেতিয়া নানান ধৰণৰ হেৰি কৰিলে, মানে টেষ্ট কৰিবলৈ দিলে। টেষ্ট কৰাৰ পিছতে প্ৰথমে মোক কোৱা নাছিলে, মিছেছ আৰু হেৰিয়াক কৈছিলে যে এইটো 4th ষ্টেজ বুলি। হয়, মোক কিন্তু কোৱা নাই। হয়, তাৰপিছত মিছেছহঁতে জানে, কিন্তু মইতো নাজানো, পিছত মোক কৈছে আৰু। হয় হয়। আচ্ছা, মই দৰ্শকসকলক এইটো জনাব বিচাৰিছোঁ যে নুপুৰঞ্জন শৰ্মা যেতিয়া তেওঁ ডিটেক্ট হৈছিলে কেঞ্চাৰ বেমাৰ হৈছে বুলি, সেইটো সময়ত ডাক্তৰে তেখেতক ক'লে যে তেখেতৰ 4th ষ্টেজ। ইয়াৰ পিছত কি হ'ল, এই গোটেই কথাখিনি আমি পাতিম তেখেতৰ পৰিবাৰ ৰূপজ্যোতি বৰঠাকুৰৰ লগত। কথাটো এনেকুৱা হ'ল, মানে এখেতৰ যেতিয়া প্ৰব্লেমটো হৈছিলে ডক্টৰৰ ওচৰলৈ গ'লোঁ। ডক্টৰে বিভিন্ন ধৰণৰ টেষ্ট কৰি পেলাই তেতিয়া মানে তেখেতৰ 4th ষ্টেজ কেঞ্চাৰ বুলি ক'লে। তেতিয়াতো আমি শ্বকড হৈ গ'লোঁ ন, যে তেখেতৰ ইমান প্ৰব্লেমখিনি এইখিনি পিছতে পটককৈ 4th ষ্টেজ কেনেকৈ হ'ব পাৰে। তো ডক্টৰে কৈছে হয় এনেকৈ, যে নৰ্থ ইষ্টত মানে প্ৰায় গম পাওঁতে মানে লেট হৈ যায় বস্তুটো। তো আমি তেতিয়া ডক্টৰক সুধিলোঁ, ডক্টৰে ক'লে যে ট্ৰিটমেণ্ট আছে, নোহোৱা নহয়, কিন্তু মানে হোপ কৰিব নোৱাৰি একো। তাৰপিছত আমি কি কৰিম এতিয়া, তথাপিতো কৰিব লাগিব, আমি মেডিকেল ট্ৰিটমেণ্ট আমি কৰি গ'লোঁ। তেতিয়াই আমাৰ পৰিয়ালৰে এগৰাকীয়ে মানে মোক ক'লে যে ৰেকি ট্ৰিটমেণ্টটো তহঁতে লচোন বাৰু, এইটো সমান্তৰালভাৱে এইটো লৈ থাক। তো মই ৰেকিৰ কথা মই জানিছিলোঁ, কিন্তু হ'লেও ইমানখিনি যে এফেক্টিভ বুলি মই ভবা নাছিলোঁ আচলতে। তথাপিও মই তেতিয়া ৰেকিৰ কথা মনলৈ আহোঁতে তো আমাৰ তেজপুৰতো হেমন্ত শইকীয়া ছাৰৰ কথা মনলৈ আহিলে। মই তেখেতক ফোন কৰিলোঁ, তো তেখেত আহিলে আমাৰ ঘৰলৈ, আহি পেলাই তেখেতক চাই পেলাই তেওঁৰ যি ৰেকি ট্ৰিটমেণ্ট আৰম্ভ কৰিলে। আৰু লগতে তেওঁৰ যি পৌৰাণিক বৈদিক পদ্ধতি সেইখিনিও অৱলম্বন কৰিলে। তাৰ কিছুমান ৰিমেডি আছিলে, সেইখিনিও কৰিলে। কৰাৰ পিছত তেওঁ লাহে লাহে সুস্থ হৈ আহিলে। এতিয়া তেখেতে কিমান % সুস্থ হৈছে? আপোনালোকে টেষ্ট কৰিছিল নেকি? হয়, কৰিছিলোঁ। আমাৰ তেখেতৰ কেমো সমানে চলি আহিছিল, আৰু কেমো যেতিয়া শেষ হ'ল তাৰপিছত তেখেতৰ যেতিয়া টেষ্ট কৰালে, পেট চিটি কৰিলে, তেতিয়া তেওঁ মানে 70% ভাল হৈছে বুলি কৈছে। কিন্তু আৰু এটা কথা মই সেইটা ক'ব বিচাৰোঁ যে মানে যে সাধাৰণতে 4th ষ্টেজ কেঞ্চাৰ পেচেণ্ট এজনক যেতিয়া কেমো দিব, সকলোৱে জানে যে কেমো লোৱাৰ পিছত মানুহৰ অৱস্থাটো কেনেকুৱা হয়। কিন্তু ৰেকিৰ মানে আশীৰ্বাদ বা ভগৱানৰ আশীৰ্বাদ এখেতৰ সেইটো মানে পৰ্যায় হোৱাগৈ, যিখিনি পাৰ্শ্বক্ৰিয়া এখেতৰ হোৱা নাই। এইখিনি আপুনি ক'ব বিচাৰিছে যে এইটো ৰেকিৰ কাৰণে হৈছে বুলি? ৰেকিৰ কাৰণে হয়, মই সেইটোৱে বিশ্বাস কৰিছোঁ। কাৰণ তেখেতে যেতিয়া এখেতক ট্ৰিটমেণ্টটো আৰম্ভ কৰিলে, তেখেতৰ লগতে আমাৰ পৰিয়ালৰ সকলোকে আমাক ৰেকি দীক্ষা দিলে। আমি সকলোৱে তেখেতক গ্ৰুপ হিলিং দিওঁ, ল'ৰা ছোৱালীকেইটাৰ সৈতে আমি সকলোৱে তেওঁক গ্ৰুপ হিলিং দিওঁ। তেওঁ নিজেও শিকিছে, তেওঁ নিজেও দীক্ষা লৈছে। মই দৰ্শকসকলক এইটো জনাব বিচাৰিছোঁ যে এই গোটেই প্ৰক্ৰিয়াটোৰ লগত যিহেতুকে নুপুৰঞ্জন শৰ্মা আৰু ৰূপজ্যোতি শৰ্মা বৰঠাকুৰ মোৰ আত্মীয়, মই এই গোটেই প্ৰক্ৰিয়াটোত প্ৰথমৰ পৰাই মই জড়িত হৈ আছোঁ। হস্পিটাললৈ নিয়াৰ পৰা ৰেকিৰ যি শিক্ষা দিছিলে বা চিকিৎসা দিছিলে তাতো মই জড়িত হৈ আছিলোঁ। গোটেইখিনি মই জানো, আৰু মই এই কাৰণেই আজি এই প্ৰতিবেদনখন যুগুত কৰিছোঁ যাতে এই প্ৰতিবেদনখনৰ পৰা
অসমৰ বিভিন্ন ৰোগী বিশেষকৈ কেঞ্চাৰ ৰোগী বা অন্যান্য ৰোগীসকলেও তেওঁলোকে অত্যাধুনিক চিকিৎসা সেৱাৰ লগতে যদি এনেকুৱা ধৰণৰ ৰেকি যদি কৰিব পাৰে ৰেকিৰ লগতে চলাই দিব পাৰে তেতিয়াহ'লে সোনকালে আৰোগ্য হ'ব পাৰে। মই এতিয়া কথা পাতিব বিচাৰিছোঁ আমাৰ হেমন্ত শইকীয়াৰ লগত মই জানিব বিচাৰিম, আমাৰ দৰ্শকসকলে জানিব বিচাৰিছোঁ ৰেকিনো আচলতে কি? ৰেকি বুলি ক'লে আচলতে যিটো প্ৰাণ শক্তি না, আমি যেনেকৈ আমি সকলোৱে উশাহ লৈ আছোঁ, জীয়াই আছোঁ, এটা প্ৰাণ শক্তিৰ কাৰণে হয় নহয়, তাৰমানে লাইফ ফ'ৰ্চ এনাৰ্জি, যাক চাইণ্টিফিক ভাষাত যেতিয়া আমি কওঁ ভাইটেল ফ'ৰ্চ। চ' এই যিটো চাৰিওফালে বিয়পি থকা যিটো কছমিক এনাৰ্জি বা যিটো প্ৰাণ শক্তি, সেইটো টেপ কৰিব পৰা যিটো এনচিয়েণ্ট বিধি, সেইটো আচলতে ৰেকি। আচ্ছা, সৰ্বব্যাপী প্ৰাণ শক্তিটোক আবাহন কৰি পেলাই তুমি নিজৰ কামত বা নিজৰ বেমাৰত হওক, নিজৰ পাৰ্চনেল বা নিজৰ প্ৰেক্টিকেল লাইফৰ বিভিন্ন ছেক্টৰত ইউজ কৰিব পৰা যিটো একজেক্টলি প্ৰাচীন বিধিটো, সেইটো আচলতে ৰেকি। এই ৰেকিৰ দ্বাৰা কেনেকৈ ধৰণৰ ৰোগ নিবাৰণ হয়? এইটো আচলতে এটা খুব ডাঙৰ ছায়েন্স ক'ব গ'লে। যদি তুমি এইটো আচলতে অকণমান চাইণ্টিফিক ৱেত বুজাটো খুব দৰকাৰ। তাৰমানে কি, আজি গোটেই ৱৰ্ল্ড ৱাইড ৰেকিক আজি কমপ্লিমেণ্টাৰী থেৰাপি ধৰা যায় বা আজি অল্টাৰনেটিভ থেৰাপি ধৰা যায়। চ' কিন্তু সেই এৱেৰনেছটো আমাৰ অসমততো স্পেচিয়েলি মই দেখা নাই আজিলৈকে। এটা কাৰণে এতিয়া যদি আমি এই বস্তুটো অকণমান চাইণ্টিফিক ৱেত যাওঁ বা চাইণ্টিফিক ৱেত চাওঁ, আজি কোৱাণ্টাম থিয়ৰী কি কয় যে গোটেই ইউনিভাৰ্ছ এণ্ড হিউমেন বডি জাষ্ট এনাৰ্জি, হয়নে? এনাৰ্জি বাহিৰে একো নাই। আৰু আজিৰ ডেটত যদি আমি চাওঁ, যিবিলাক ক্ৰনিক কেছবিলাকৰ আজিৰ দিনত মেডিকেল ছায়েন্সে যিমানেই ডেভেলপমেণ্ট নকৰক কেলৈ, ক্ৰনিক কেছৰ কোনো স্থায়ী সমাধান আজি মেডিকেল ছায়েন্সৰ হাতত নাই। সেইটো লাগিলে তুমি BP বুলি কোৱা, ডায়েবেটিছ কোৱা, থাইৰইড কোৱা, লাগিলে তুমি কেঞ্চাৰ কোৱা, ঠিক আছে। আৰু এইটো WHO যদি তুমি এটা ছাৰ্ভে ৰিপৰ্টো চোৱা যে প্ৰত্যেক বছৰ অকল ভাৰতবৰ্ষতে 58 লাখ মানুহ অকল নন কমিউনিকেবল ডিজিজ, তাৰমানে কেঞ্চাৰ, ডায়েবেটিছ আৰু হাৰ্ট ডিজিজত মৰে। এটা দুখৰ বিষয় চাব গ'লে। চ' ৰেকি বুলি ক'লে এই গোটেই ট্ৰিটমেণ্টটো মানে কেনেকৈ পচিবল হয় আচলতে, সেইটো বুজি পাবৰ কাৰণে তুমি আচলতে এনাৰ্জি ছায়েন্সটোক অকণমান বুজি পোৱাটো খুব দৰকাৰ। নিশ্চয়। এতিয়া যেনেকৈ আমাৰ দৰ্শকসকলক যদি আপুনি পাৰে অকণমান, এইটো এটা বিশাল বিজ্ঞান, এটা বিশাল শিক্ষা, এটা ৰেকিটো যদি আপুনি অকণমান আমাৰ দৰ্শকসকলক এই বিষয়ে ক'ব খোজে, দৰ্শকসকলে নিশ্চয় এই বিষয়ে অকণ জানিব পাৰিব। চিম্পলি চোৱা, যেনেকৈ কেঞ্চাৰৰ ক্ষেত্ৰতে, মই দাদাৰ ক্ষেত্ৰতে যদি কওঁ বা XYZ, অকল দাদা বুলি নহয়, বিভিন্ন পেচেণ্ট ধৰি লওক, যেনেকৈ তেখেতৰ এতিয়া ভিতৰত হৈছিলে কিন্তু আইডেণ্টিফাই কৰোঁতে 4th ষ্টেজ পালে, তেতিয়ালৈকে টিউমাৰ হিচাপে তাৰমানে এইটো বাহিৰটো আহিলে, ঠিক আছে। তেনেকৈ বিভিন্ন ধৰণৰ পেচেণ্ট থাকে না, কেঞ্চাৰ, ব্লাড কেঞ্চাৰ কওক, ব্ৰেষ্ট কেঞ্চাৰ কওক, বিভিন্ন ধৰণৰ কেঞ্চাৰ। এতিয়া মেডিকেল ছায়েন্সৰ লিমিটেশ্যনটো ক'ত, যে মেডিকেল ছায়েন্সে যিটো অৰ্গেনছত কেঞ্চাৰ হৈছে সেইটো অৰ্গেনছত তোমাৰ অপাৰেশ্যন কৰিব বা কেম'থেৰাপি দিব, কিন্তু নহ'লে ৰেডিয়েশ্যন এণ্ড কেমো একেই, সেই বস্তু কথা মই কৈ আছোঁ। কিন্তু সেইটো আমাৰ প্ৰত্যেকৰে এক্সপিৰিয়েঞ্চ যে কেঞ্চাৰ পেচেণ্ট এজনৰ অপাৰেশ্যন কৰাৰ পিছত বা কেমো চলি থকাৰ পিছতো ছেইম জেগাত আকৌ বস্তুটো কেঞ্চাৰটো ফৰ্ম কৰে, হয়, মানে এইটো এক্সপিৰিয়েঞ্চ হয়। আৰু যোনে যোনে চাই আছে মেবি তেওঁলোকে লিংক কৰিব পাৰিছে বা ৰিলেট কৰিব পাৰিছে যদি কাৰোবাৰ ঘৰত কিন্তু কেঞ্চাৰ পেচেণ্ট আছে। চ' এতিয়া কথাটো হ'ল যে ফিজিকেল বডি বুলি ক'লে আমি যিটো আমি নিজকে জানো, আচলতে আমাৰ নিজৰ প্ৰতি সেই এৱেৰনেছটো খুব কম। এতিয়া আমি ফিজিকেল বডি বুলি ক'লে আমি জাষ্ট যিটো সেইটোকে ভাবোঁ, কিন্তু একজেক্টলি এইটো আমাৰ টোটেল এক্সিষ্টেঞ্চটো 1% নহয়। তাৰমানে এতিয়া প্ৰত্যেক মানুহৰ আচলতে তাৰমানে 5টা বডি থাকে, য'ত আজি মেডিকেল ছায়েন্সে এনাৰ্জি বডিটোক এপ্ৰুভেল দিছে। আজি মানে মেডিকেলি এনেকুৱা কিছুমান বা চাইণ্টিফিকলি এনেকুৱা কিছুমান টুলছ ওলাইছে য'ত তুমি নিজৰ চাৰিওফালৰ আভামণ্ডল, ইলেক্ট্ৰমেগনেটিক ফিল্ড, এই গোটেইখিনি বস্তু মেজাৰ কৰিব পাৰা আচলতে, ঠিক আছে। এতিয়া চাইক'ছমেটিক যিবিলাক বেমাৰ, এতিয়া বেমাৰৰ 3টা কজ হয় না, যেনেকৈ তোমাৰ টক্সিনছ, ট্ৰমা এণ্ড চাইক'ছমেটিক। টক্সিনছ এণ্ড ট্ৰমা বেমাৰবিলাকক মেডিকেল ছায়েন্সৰ সহায়ত খুব সোনকালে বা ইজিলি ভাল কৰিব পাৰি। কিন্তু যিটো থাৰ্ড কজ চাইক'ছমেটিক, সেইটো আচলতে মানসিক, হয়নে? আৰু এইকণতে আৰু এটা ছাৰপ্ৰাইজিং ফেক্ট কি জানানে, ব্ৰেইন আৰু মাইণ্ডৰ মাজত ডিফাৰেঞ্চটো আমি আজিলৈকে নাজানো। মেবি তুমিও আজি শুনিছা এইটো বস্তুটো। চ' যিটো আমাৰ মন, সেইটো আচলতে আমাৰ থাৰ্ড বডিৰ পাৰ্ট হয়। গতিকে সেই গোটেইখিনি ছায়েন্স বুজি পাবৰ কাৰণে একজেক্টলি এনাৰ্জি ছায়েন্সটো খুব ডিপলি বুজাটো খুব দৰকাৰ তাৰমানে। চ' এতিয়া যদি মই তোমাৰ কাৰ্লিন ফটোগ্ৰাফী লওঁ না, এখন তুমি এতিয়া হেল্ডি, তোমাৰ একো বেমাৰ নাই, কিন্তু কাৰ্লিন ফটোগ্ৰাফী ল'লে মানে উইদিন 6 months 1 years পিছত তোমাৰ বডিত কি বেমাৰ আহিবলগীয়া হৈ আছে, সেই গোটেই বস্তুটো তাত তুমি স্পষ্টকৈ গম পাব পাৰা। কোৱা অৰ্থ এইটো যে প্ৰত্যেকটো বেমাৰ ফাৰ্ষ্ট তোমাৰ এনাৰ্জি লেভেলত আহে, তাৰপিছত তোমাৰ ফিজিকেল লেভেলত আহে। তাৰমানে ফিজিকেল বডিটো জাষ্ট এটা ৰিফ্লেকশ্যন হয়। গতিকে এতিয়া মেডিকেল ট্ৰিটমেণ্ট তুমি যিমানেই এডভান্স নকৰা কেলৈ,
সেইটো তোমাক মানে ক'ত ৰিজাল্ট দি আছে তোমাৰ ফিজিকেল বডিৰ ওপৰত কিন্তু এইটো যে ৰিফ্লেকশ্যন আছিলে না কাৰণ তোমাৰ বেমাৰৰ কজ একজেক্টলি এনাৰ্জি লেভেল আৰু যেতিয়ালৈকে তুমি এনাৰ্জি লেভেলৰ পৰা বেমাৰৰ কজটোক দূৰ নকৰা তেতিয়ালৈকে ফিজিকেল বডিত কেতিয়াও 100% মানে কি ভাল নহয় পচিবল নহয় আৰু সেইটোৱে এটা চিক্ৰেট যাৰ কাৰণে তাৰমানে ইমান এডভান্স ট্ৰিটমেণ্ট থকাৰ পিছতো আজি কেঞ্চাৰ নিচিনা অকল কেঞ্চাৰে নহয় যিবিলাক ক্ৰনিক ডিজিজ তাৰ 100% কিয়ৰটো পচিবল নহয় তাৰমানে ধৰক ভাল হয় 2-4 বছৰ পিছত আকৌ হ'ব এনাৰ্জিটো আকৌ তালৈ ট্ৰান্সফৰ্ম হৈ যায় চ' সেইখিনি কিছুমান চাইন্স আছে যিটো এটা টকত মই ভাবোঁ অলপ কমপ্লিট কৰাটো পচিবল নিশ্চয় তথাপি আমি আজি দৰ্শকসকলে এইটো জানিব বিচাৰিব যে আপুনি কেনেকৈ নুপুৰ শৰ্মাৰ লগত পালে বা নুপুৰ শৰ্মাৰ লগত আপুনি কেনেকৈ যোগাযোগ হৈ পেলাই তেখেতক ট্ৰিটমেণ্টটো কৰিলে ৰেকিডাৰ তেখেত যিহেতু আজি সুস্থ ইয়াৰ ৰেকিৰ যথেষ্ট প্ৰভাৱ আছে হয় ডেফিনেটলি ৰেকিৰ প্ৰভাৱ নহয় ডেফিনেটলি ৰেকিৰ সেইখিনি চিকিৎসা এতিয়া মানে সেই পাৰ্টটোকে এই বস্তুটো মই ষ্টেপ বাই ষ্টেপ কওঁ আচলতে মই তেখেতৰ ট্ৰিটমেণ্টটো কেনেকৈ কৰিলোঁ বা এক্সুৱেলি অকল তেখেত নহয় তেখেতৰ নিচিনা যিসকল ক্ৰনিক পেচেণ্ট বা কেছেছ মই কৰোঁ তাত আমি ট্ৰিটমেণ্ট কেনেকৈ এডপ্ট কৰোঁ এতিয়া ফাৰ্ষ্ট কথাটো হৈছে যিটো মানে সকলো ডক্টৰছ এণ্ড হিলাৰ্ছে এভইড কৰে সেইটো হৈছে আৰ্থ এনাৰ্জি ফিল্ড প্ৰথম কথাটো তাৰমানে মাটিৰ যিটো একজেক্টলি ভাইব্ৰেশ্যন ফ্ৰিকুৱেঞ্চি সেইটো লগত আমাৰ হিউমেন চেলছৰ ফ্ৰিকুৱেঞ্চি এটা মেচিং থাকে বা এটা পেৰেলেল ৱেত সেইটো মানে বেলেঞ্চ থাকে সেইটো 7.8 হাৰ্টছৰ সেইটো মানে ফ্ৰিকুৱেণ্ট কৰে আমাৰ আৰ্থে ঠিক তেনেকৈ আমাৰ চেলছবিলাকেও কৰে কিন্তু বিভিন্ন কজ ক্ৰিয়েট হয় যাৰ কাৰণে তাৰমানে জিঅ'পেথিক ষ্ট্ৰেছৰ এটা পাৰ্ট আহে তাৰমানে আৰ্থ এনাৰ্জি ফিল্ডটো ডিষ্টাৰ্বেঞ্চ ক্ৰিয়েট হয় আৰু যেতিয়া তোমাৰ ঘৰত তাৰমানে নিজৰ আৰ্থ এনাৰ্জি ফিল্ডটো ডিষ্টাৰ্বেঞ্চ ক্ৰিয়েট হ'ব না সেইখন ঘৰত থকা ব্যক্তি বা স্পেচিয়েলি যোনটো এৰিয়াত সেই ডিষ্টাৰ্বেঞ্চটো আছে তাত যদি কোনোবা এজন পেচেণ্টছে বহে বা শুৱে কণ্টিনিউছলি প্ৰচেছত সেই লাইনটোৱে তেখেতৰ যোনটো অৰ্গেনছৰ ওপৰত এফেক্ট কৰিব তাৰ চেলছবিলাক মাল্টিপ্লাইলি গ্ৰ' কৰিবলৈ ষ্টাৰ্ট কৰে এতিয়া যেনেকৈ আমি কেঞ্চাৰ বুলি ক'লে এইটো বস্তুটো বুজি পাওঁ বা সকলোৱে বস্তুটো বুজি পায় যে কেঞ্চাৰ বুলি ক'লে একজেক্টলি কি বুজো আমি যে মানে মাল্টিপল গ্ৰ'থ অফ চেলছবিলাক খুব ফাষ্ট মুভ কৰে বা গ্ৰ' কৰে চ' সেইটো এটা ফাৰ্ষ্ট কজ যিটো তাৰমানে ৰেছপনচিবল হয় আৰ্থ এনাৰ্জি ফিল্ডটো আৰু এইটো মানে ইয়াৰ বিভিন্ন ধৰণৰ চাইণ্টিফিক ৰিচাৰ্চ আছে অকণমান মেবি আমি আজিলৈকে এইবিলাকৰ ওপৰত তেনেকৈ চাইণ্টিফিক ৱেত ভবা এই যে যিটো আপুনি কথা ক'লে আৰ্থ এনাৰ্জিটোৰ ওপৰত এইটো কোনোবা ৰিচাৰ্চ কৰিছে নেকি ইয়াত হাৰ্টমেন কোৱা কাৰী কোৱা মানে বিভিন্ন ধৰণৰ আৰু তেওঁলোকৰ ৰিচাৰ্চ মতেতো কেঞ্চাৰ মানে নিগেটিভ আৰ্থ এনাৰ্জি ফিল্ড বা জিঅ'পেথিক ষ্ট্ৰেছৰ বাহিৰে একোৱেই নহয় না আমাৰ জনমানসত সাধাৰণতে এটা কথা আছে বা বিভিন্ন ব্যক্তিয়ে তেনেকুৱা ধৰণৰ কথাটো কয় যে চিগাৰেট খালে মদ খালে তামোল খালে পাণ খালে চাধা খালে কেঞ্চাৰ বেমাৰ হয় সেইটো কি নহয় নেকি তেতিয়াহ'লে দুটামান কথা এতিয়া যেনেকৈ অকল জেনেৰেল মানুহেই নহয় কিছুমান খুব শিক্ষিত মানুহ এটা বস্তু মোৰ মনত পৰিছে আচলতে তুমি কওঁতে এতিয়া যে পূৰ্বজন্ম কিছুমান পাপ কৰ্মৰ ফলত কেঞ্চাৰ হয় হয় এই কথাটো যথেষ্ট চৰ্চা হৈছিলে এটা সময়ত হয় মানে কথা এইটো যে যেতিয়ালৈকে আমি আচলতে এনাৰ্জি চায়েন্সটো বুজি নাপাওঁ কাৰণ আজি আমাৰ এডুকেশ্যন চিষ্টেমটো এনেকুৱা আমি বিভিন্ন ধৰণৰ ইনফৰ্মেশ্যন জানো কিন্তু নলেজ বুলি ক'ব গ'লে আচলতে জিৰ' আৰু স্পেচিয়েলি তাৰমানে নিজৰ চিষ্টেমটোৰ বিষয়ে এনাৰ্জি চায়েন্সটোৰ বিষয়ে আমি একোৱেই নাজানো সঁচা কথা ক'ব গ'লে চ' এই এনেকুৱা ধৰণৰ কিছুমান কুৱেশ্যন যেনেকৈ পাপ কৰ্মৰ ফলত কেঞ্চাৰ হোৱা চিগাৰেট খালে চাধা খালে এতিয়া যেনেকৈ মোৰ আজি এই জাৰ্ণিত মানে 18 ইয়াৰ্ছৰ যিটো জাৰ্ণি তাত মই থাউজেণ্ডছৰ ওপৰত এনেকুৱা ধৰণৰ ক্ৰনিক পেচেণ্টছ মই কিয়ৰ কৰিছোঁ আৰু তাত অকল অসমৰে নহয় তাৰমানে ভাৰতবৰ্ষৰ লগতে এব্ৰডৰো কিছুমান আছে আৰু তাত কিছুমান মানে এনেকুৱাও পেচেণ্ট আহে যিবিলাক হাইলি হিলাৰ্ছ হয় আচলতে হয় মানে এনাৰ্জি বা হিলিং চায়েন্স বা ফিল্ডতে তেওঁলোক আছে হয় চ' এতিয়া ফৰেনাৰ এজনে তামোল পাণ কেতিয়াও নাখায় হয় তাত নাপায় তাৰমানে চাব গ'লে চ' কিছুমান মিথ হয় আচলতে এইবিলাক আৰু এতিয়া এনেকুৱাও বহুত মানুহ থাকে যাৰ লাইফষ্টাইলটো খুবেই পজিটিভ কিন্তু তেখেতৰো কেঞ্চাৰ ডিটেক্ট হৈছে হয় চ' সেইটো আচলতে নহয় যে এনেকুৱা ধৰণৰ কিছুমান বস্তু খালে কেঞ্চাৰ হয় হয়তো এনেকুৱা হ'ব পাৰে যে এই বদ অভ্যাসবিলাক দূৰ কৰিবৰ কাৰণে হয়তো তেনেকুৱা এটা প্ৰচাৰ চলাব পাৰে যে যিহেতুকে এইবিলাক বদ অভ্যাস এইবিলাকৰ দূৰ হৈ গ'লে হয়তো হয় তাৰমানে কি হয় যেনেকৈ ইমিউন চিষ্টেমটো যেনেকৈ আমাৰ না এতিয়া যেনেকৈ ইমিউন চিষ্টেমটো যেতিয়া তোমাৰ খুব ষ্ট্ৰং হৈ থাকিব তুমি মেটাৰ নকৰে তুমি কি খাইছা কি নাই তুমি শিলগুটি খাই দিয়া সেইটো হজম হৈ যাব কিন্তু যেতিয়া এজন মানুহ বেমাৰী হয় এতিয়া কেঞ্চাৰ পেচেণ্ট এজন বুলি ক'লে আমি কি বুজোঁ জেনেৰেলি এতিয়া যেনেকৈ আমাৰ চাৰিওফালে যিটো ইলেক্ট্ৰমেগনেটিক ফিল্ড আছে বা যিটো ভাইব্ৰেশ্যন ফ্ৰিকুৱেঞ্চি আছে এটা সুস্থ মানুহৰ ক্ষেত্ৰত 62 to 70 মেগাহাৰ্টছত আমি ফ্ৰিকুৱেণ্ট কৰোঁ বা ভাইব্ৰেট কৰোঁ কিন্তু যেতিয়া তোমাৰ মানে বেমাৰ হ'লে ষ্টাৰ্ট কৰে বা স্পেচিয়েলি এজন কেঞ্চাৰ পেচেণ্ট সি 20 to 25 হাৰ্টছ মেগা মানে হেৰিয়াত ৰিজনেঞ্চ কৰে বা ভাইব্ৰেট কৰে তাৰমানে তাৰ ফ্ৰিকুৱেঞ্চিটো একেবাৰে কম আৰু যেতিয়া তোমাৰ মানে ভাইব্ৰেশ্যন ফ্ৰিকুৱেঞ্চি কম হ'ব তোমাৰ চাৰিওফালে যিটো ইলেক্ট্ৰমেগনেটিক ফিল্ড থাকে সেইটো নিজে নিজে কোচ খাবলৈ ষ্টাৰ্ট কৰে আৰু সেইটো যেতিয়া মানে কোচ খাব তোমাৰ ইমিউন চিষ্টেমটো উইক হয় আৰু সেইটো সময়ত যদি তুমি চাধা খাইছা কিবা খাইছা সেই বস্তুটো ডেফিনেটলি তোমাক হাৰ্ম কৰে তাৰমানে চ' বস্তুটো ৰিভাৰ্ছ ৱেত চোৱা
বুজি পাইছানে এই বস্তু কানেক্টেড হয় তাৰমানে এই বস্তুবিলাক এটা কাৰণে আমি কওঁ বা জেনেৰেলি মানুহবিলাকৰ মনত এই ধাৰণাটো হয় কাৰণ মানে ইমিউন চিষ্টেম বুলি আমি বুজিলে কি বুজো যদি চিম্পলি মই তোমাক কুৱেশ্যন সোধো যে ইমিউন চিষ্টেম বঢ়াবৰ কাৰণে আমি কি কৰিব লাগে আমি ভাল খাদ্য খাব লাগে কিন্তু এটা বস্তু তুমি জানানে যে আমি ফিজিকেল বডিটোক হেল্ডি ৰাখিবৰ কাৰণে যিয়ে নাখাওঁ কেলে সি জাষ্ট 10% ইম্পেক্ট ক্ৰিয়েট কৰে 30% সূৰ্যৰ পোহৰৰ পৰা আহে বাকী 60% কছমিক এনাৰ্জি হয় চ' কোৱা অৰ্থটো এইটো যেতিয়ালৈকে তুমি গোটেই অভাৰঅল চিষ্টেমটো বুজি নোপোৱা তেতিয়ালৈকে তুমি যিয়ে কথা নাপাতা কেলে এটা হাত ভৰি নোহোৱা কথা নিচিনা হয় আচলতে যিটো এই অনুষ্ঠানটো অতি সীমিত সময়ৰ কাৰণে আমি আজি আয়োজন কৰিছোঁ গতিকে ইয়াত গোটেই ছায়েন্সটো আমি ক'বলৈ এবাৰ অসুবিধা হ'ব আমি পিছত এই বিষয়ে আমি যথেষ্ট আলোচনা কৰিম বা আমি পৰ্যায়ক্ৰমে আমি দিম আমি আজি দৰ্শকসকলে এইটো জানিব বিচাৰিছে যে ৰেকি কি বা ৰেকিৰ দ্বাৰা কেনেকৈ এজন চিকিৎসা কৰিব পাৰি আৰু অকল চিকিৎসাৰ ক্ষেত্ৰতে ৰেকিটো প্ৰয়োজন হয় নেকি বেলেগ বেলেগ ক্ষেত্ৰতো হয় নেকি বেলেগ কিবা অন্যান্য মানুহৰ সমাজ জীৱনত সেই গোটেইখিনি বস্তুকে মই তোমাক কোনো স্পিৰিচুৱেল টক নকৰি পেলাই মই চিধা চাইণ্টিফিক লেংগুৱেজত কওঁ কাৰণ মই ভাবোঁ যে আজি যিটো 21st চেঞ্চুৰী যেতিয়ালৈকে চাইণ্টিফিক এক্সপ্লেনেশ্যন দি পেলাই তুমি কথা এটা নোপোৱা না ইউথ স্পেচিয়েলি আজি ইউথ বা তুমিও হয় মই যেতিয়া তোমাক আজি কওঁ যে ভগৱানে কিবা এটা এইবিলাক কৰিছে তুমি সেইটো সদায় নেগলেক্ট কৰিবা হয় আৰু সেইটো নহয়ও কাৰণ ইউনিভাৰ্চেল এনাৰ্জি বা কছমিক এনাৰ্জিটো বুজি পাবৰ কাৰণে তাৰ বিয়ণ্ড চায়েন্সটো বুজি পোৱাটো খুব দৰকাৰ নিশ্চয় ক্লিয়াৰ চ' এতিয়া যেনেকৈ এজন মানুহ অকল কেঞ্চাৰ বুলি নহয় যিকোনো বেমাৰ হোৱাৰ কাৰণটো মেইন কাৰণটো কি তাৰ মেইন কজটো হৈছে যেনেকৈ তুমি এতিয়া বহি আছা না এটা কছমিক এনাৰ্জি এনি টাইম তোমাৰ ওপৰত ফ্ল' হৈ আছে যাক ভাইটেল লাইফ ফ'ৰ্চ বুলি কয় এই এনাৰ্জিটো তোমাৰ মানে প্ৰটেক্ট কৰে আমাৰ সকলোৰে মূৰেদি সোমাইছে বডিত এণ্ট্ৰি কৰিছে আৰু ভৰিয়েদি মানে ওলাই গৈছে সেইটো ভাইটেল লাইফ ফ'ৰ্চ যেতিয়ালৈকে এই এনাৰ্জিটো ফ্ল' স্মুথ ৱেত থাকে তেতিয়ালৈকে মানুহজন হেল্ডি থাকে কিন্তু যিকোনো কজত যদি এই এনাৰ্জিটো ব্লকেজ আহে তাৰমানে ফ্ল' হোৱাত আৰু কজবিলাক কি হ'ব পাৰে টক্সিন ষ্ট্ৰমা এণ্ড চাইক'ছ'মেটিক কাৰণ তোমাৰ প্ৰত্যেকটো থটছৰ এটা ফ্ৰিকুৱেঞ্চি আছে এটা ভাইব্ৰেশ্যন আছে সি ব্লকেজ ক্ৰিয়েট কৰে আচলতে গতিকে এইটো এটা খুব ডিপেষ্ট চায়েন্স গতিকে যেতিয়াই তোমাৰ লাইফত বা তোমাৰ জীৱনত ভাইটেল ফ'ৰ্চটো যোনটো জেগাত আহি পেলাই ব্লকেজ ক্ৰিয়েট কৰিব মেডিকেল চায়েন্সৰ ভাষাত সেই বস্তুটো বা সেই অৰ্গেনটো বেমাৰী আৰু তাৰ কাৰণে মানে বিভিন্ন বডিৰ অৰ্গেনছৰ কাৰণে বিভিন্ন ধৰণৰ মেডিকেল টাৰ্মছত নাম কিছুমান আছে ক্লিয়াৰ এতিয়া যেতিয়া তুমি এজন পেচেণ্টৰ ওপৰত ৰেকি ইউজ কৰিবা যে ৰেকি থ্ৰ'দি কেনেকৈ ভাল হয় য'ত আজি মেডিকেল চায়েন্সে মানে ভাল কৰিব পৰা নাই এটা কুৱেশ্যন আহে তেনেকৈ চ' আমি যদি নিজকে চাওঁ আমি ফিজিকেল এণ্টিটি বুলি ভাবোঁ নিজকে কিন্তু এইটো আচলতে কাৰেক্ট নহয় কাৰণ আজি এইটো মানে চাইণ্টিফিকলি প্ৰভেন যে প্ৰত্যেক মানুহ আচলতে এনাৰ্জি হয় আৰু প্ৰত্যেক মানুহ 50 ট্ৰিলিয়ন চেলছৰ কমিউনিটি হয় প্ৰত্যেক চেলছৰ নিজৰ মেমৰি আছে নিজৰ ইণ্টেলিজেঞ্চ আছে নিজৰ ইলেক্ট্ৰিচিটি আছে মানে এটা লাইভ বডি 50 ট্ৰিলিয়ন চেলছৰ এটা তাৰমানে কমিউনিটি প্ৰত্যেকজন মানুহ আৰু প্ৰত্যেক ছেকেণ্ডত 4 মিলিয়ন পুৰণা চেল এইটো এটা নেচাৰৰ আচলতে গিফ্ট হয় যে পাৰ ছেকেণ্ডত 4 মিলিয়ন চেল এতিয়া যেনেকৈ আমি কথা পাতি আছোঁ না এতিয়াও মোৰ বা তোমাৰ বা আমাৰ সকলোৰে 4 মিলিয়ন পুৰণা চেলছ মৰিছে তাৰ ঠাইত নতুন চেলছ আহি আছে চ' মানে এইটো গড গিফ্ট এটা যদি ডিউ টু ইগন'ৰেঞ্চ তুমি যদি কিবা এটা কাৰণে তোমাৰ গাত কিবা বেমাৰো হৈছে যে নেচাৰে তোমাক হিল কৰি আছে কিন্তু ইয়াত এটা কুৱেশ্যন আহে আৰু এইটো চাইণ্টিফিকলি আৰু এটা বস্তু ইয়াত প্ৰভেন যে উইদিন 6 মান্থছৰ ভিতৰত তোমাৰ একদম ভৰি আঙুলি পৰা বুলি ব্ৰেইন চেলছলৈকে টোটেল বডি অৰ্গেনছ তোমাৰ স্পাইনেল কৰ্ড কোৱা হাৰ্ট কোৱা লিভাৰ কোৱা চকু কোৱা ব্ৰেইন টিচু চেলছ যিয়ে নহওক কেলে প্ৰত্যেকটো অৰ্গেন প্ৰত্যেকটো চেলছ নতুনকৈ আহি যায় তাৰমানে তেতিয়াহ'লেতো পুৰণা বেমাৰটো নাইকিয়া হৈ যাব লাগিছিলে কিয় নহয় এইটো এটা চিক্ৰেট যে ইয়াৰ ওপৰত তাৰমানে ডক্টৰ মেক্স প্লেংক বুলি আছে আচলতে মোৰ এখন বুক আছে তাত মোৰ গোটেইখিনি বস্তুৱে খুব ব্ৰাইট এক্সপ্লেনেশ্যনত দি থোৱা আছে এই বস্তুটো যে তেখেতৰ যিটো ৰিচাৰ্চ যে প্ৰত্যেক মানুহৰ ওপৰত মাল্টিপল ছিগনেলছ আহে এনি টাইমছ মাল্টিপল ছিগনেলছ আহি আছে আৰু সেই ছিগনেলছবিলাকে একজেক্টলি ডিফাইন কৰে যে এই যে 4 মিলিয়ন মানে চেলছ প্ৰত্যেক ছেকেণ্ডত আহিছে গৈছে পুৰণা চেলছত নতুন আহিছে যে যিখিনি চেলছ গ্ৰ' হৈছে বা হ'ব সেইখিনি বেমাৰী হ'ব নে হেল্ডি হ'ব আৰু সেই বস্তুটোক না আমাৰ জিন্স না DNA সিহঁতে কণ্ট্ৰল কৰে মানে আমাৰ জিন্স আৰু DNA মানে এই যে চেলছটো নতুনকৈ যিটো জেনেৰেট হৈছে এইটো বেমাৰী হ'ব নে হেল্ডি হ'ব এইটো ডিচাইড নকৰে তাৰমানে সেই ডিচাইড কৰে একজেক্টলি সেই কনচিয়াছনেছটোৱে গতিকে ৰেকি হৈছে সেইটো এটা হায়াৰ কনচিয়াছনেছ যেতিয়া তুমি ৰেকি এনাৰ্জিটোক আবাহন কৰা কাৰণ এনাৰ্জি না হায়েষ্ট ফৰ্ম অফ এনাৰ্জি তাৰমানে যেতিয়া তুমি ৰেকি প্লেচ কৰোৱা কাৰণ এতিয়া যেনেকৈ তেখেতৰে ডিঙিত এটা ডাঙৰ টিউমাৰ আমি চাব গৈছিলোঁ এইটো টিউমাৰ আল্টিমেটলি কি সেইটো তোমাৰ এটমছে ঘটিব না চবটো এনাৰ্জি হয় না গতিকে ইলেক্ট্ৰন মানে নিউট্ৰন এণ্ড প্ৰটনছ তাত এনি টাইম এইটো এনাৰ্জি এটা চাৰ্কেল হয় তাৰমানে গতিকে যেতিয়া তুমি তাত ৰেকি দিবা না যেতিয়া ইলেক্ট্ৰন আৰু নিউট্ৰনৰ মাজৰ যিটো পইণ্ট তাত যেতিয়া তুমি কছমিক এনাৰ্জি ফ্ল' কৰোৱা তেতিয়া পজিটিভ এনাৰ্জি প্ৰত্যেকটো এটমছৰ ৰ মেটেৰিয়েল হয় আৰু যেতিয়া পজিটিভ এনাৰ্জি প্ৰত্যেকটো এটমছৰ ৰ মেটেৰিয়েল হ'ব তাত হেল্ডি চেলছ গ্ৰ' কৰে আৰু সেইটোৱে চিক্ৰেট যে
প্ৰত্যেকটো বেমাৰ ৰেকি থ্ৰুদি ভাল কৰে, তাৰমানে ভাল হয়। চ' আচলতে এটা খুব ডিপেষ্ট এনাৰ্জি, খুব এটা ডাঙৰ চায়েন্স এটা, কিন্তু এই বস্তুটো মানুহে এতিয়া এৱাৰ হোৱা নাই বা মানুহে জনা নাই। আৰু মই আমাৰ নিউজ মিডিয়া দৰ্শকসকলক এইটোৱে জনাব বিচাৰিছোঁ যে ৰাইজে এই বস্তুটো শিকক, অলপ জানিবলৈ চেষ্টা কৰক, যাতে তেওঁলোকৰ বেমাৰ আজাৰৰ পৰা সাংসাৰিক বিভিন্ন সমস্যাৰ পৰা এই ৰেকিয়ে কিন্তু দূৰ কৰিব পাৰে। ডেফিনেটলি অকল সেইটোৱে নহয়, অকল যে বেমাৰৰ ৰেকি সেইটো নহয়, কাৰণ ৰেকি চায়েন্সটোত মই ভাবোঁ যে আজিলৈকে চাইণ্টিফিক এক্সপ্লেনেশ্যন হোৱা নাই কাৰণে আজিও মানে জেনেৰেল মানুহবিলাক ৰেকি চায়েন্সৰ পৰা বহুত দূৰত, য'ত আজি মেডিকেল চায়েন্সৰ ক্ষেত্ৰত ইয়াক আল্টাৰনেটিভ এণ্ড কমপ্লিমেণ্টাৰী থেৰাপি হিচাপে লোৱা যায়। এতিয়া তুমি তোমাৰ লাইফত আজি যিখিনি অবষ্টিকেল এণ্ড প্ৰব্লেমছ আছে বা মোৰ লাইফত যিখিনি যদি কিবা আননয়িংলি প্ৰব্লেমছ এণ্ড অবষ্টিকেল আছে, তাৰ ৰুট কজটো একজেক্টলি ক'ত আমি কেতিয়াবা ভাবোঁ জানো? যেতিয়া আমাৰ লাইফত প্ৰব্লেম আহে আমি ক'লৈ যাওঁ, মানে এষ্ট্ৰলজিৰ ওচৰত যাওঁ, হৰস্কোপ দেখাওঁ, কিবা কিবি তেনেকুৱা ধৰণৰ থেৰাপিছ আমি ইউজ কৰোঁ আচলতে। কিন্তু মানে এনাৰ্জিৰ সিদ্ধান্তটো কি যে তোমাৰ যিটো এনাৰ্জি বা তোমাৰ যিটো ফ্ৰিকুৱেঞ্চি, তুমি নিজৰ লাইফত তেনেকুৱা এনাৰ্জি আৰু তেনেকুৱা ফ্ৰিকুৱেঞ্চিছ তুমি এট্ৰেক্ট কৰা। হয়, চিম্পল। চ' এতিয়া ৰেকি বুলি ক'লে একজেক্টলি কি বুজা তুমি? গড ফ্ৰিকুৱেঞ্চি, তাৰমানে ব্ৰহ্মাণ্ডৰ এটা শক্তি, হয়নে? ব্ৰহ্মাণ্ডীয় শক্তিটো আবাহন কৰা। এতিয়া ব্ৰহ্মাণ্ড বুলি ক'লে তাৰমানে এটা আনকমপ্লিট ৱৰ্ল্ড। যেতিয়া আমি ইয়াক অকণ স্পিৰিচুৱেল ৱেত লৈ যাওঁ, ব্ৰহ্মাণ্ড বুলি ক'লে কি? একজেক্টলি কচমিক মানে কি? ভগৱান বা যাক আমি গড বুলি মানো, তেখেতৰ শক্তি এটা। ভগৱান গড মানে পজিটিভ এনাৰ্জি আচলতে, সেইটো এটা মিথ হয়। সেইকাৰণে আমি তাৰমানে যাতে সেইবিলাক কনফ্লিক্ট ক্ৰিয়েট নহওক, ব্ৰহ্মাণ্ড বুলি কৈ দিওঁ, মানে য'ত সম্পূৰ্ণ ব্ৰহ্মাণ্ড তৰাপুঞ্জ আদি কৰি গোটেইখিনি আছে। গতিকে এই সম্পূৰ্ণ ব্ৰহ্মাণ্ডক যি পৰিচালিত কৰিছে, সেই কচমিক এনাৰ্জিটোক যেতিয়া তুমি টেপ কৰিলা, টেপ মানে কি? যেতিয়া সেই এনাৰ্জিটো তোমাৰ থ্ৰুদি ফ্ল' হ'ব, তেতিয়া আচলতে তুমি গড ফ্ৰিকুৱেঞ্চি লেভেলত গুচি আহিলা। তোমাৰ এনাৰ্জিটো গড ফ্ৰিকুৱেঞ্চি লেভেলত গুচি আহে। আৰু এনাৰ্জিটো প্ৰিন্সিপাল হয় যে তোমাৰ যিটো এনাৰ্জি লেভেল, সেই এনাৰ্জি বা সেই ফ্ৰিকুৱেঞ্চিৰ লগত ৰিলেটেড যিকোনো মানুহ, যিকোনো বস্তু, যিকোনো ঘটনা তুমি নিজৰ লাইফত এট্ৰেক্ট কৰা। গতিকে ডিউটো ইগন'ৰেণ্টলি প্ৰত্যেক মানুহৰ লাইফত যি য'ত হৈ আছে, তেওঁলোকৰ নিজৰ এনাৰ্জি লেভেলটো বা তেওঁলোকৰ কনচিয়াছনেছ লেভেলটো কি, সেইটো একৰ্ডিংলি তেওঁলোকে নিজৰ লাইফত চব বস্তু এট্ৰেক্ট কৰে। গতিকে ৰেকি যেতিয়া তুমি শিকিবা, ৰেকিৰ লগত কানেক্টেড হ'বা না, যেতিয়া কণ্টিনিউছলি আমি ৰেকি প্ৰেক্টিছ কৰোঁ, তেতিয়া কি হয়, সেই ফ্ৰিকুৱেঞ্চিৰ লগত তুমি কানেক্টেড হোৱা আচলতে গড ফ্ৰিকুৱেঞ্চিৰ লগত, তেতিয়া তোমাৰ লাইফত প্ৰত্যেকটো বস্তু ড্ৰামেটিকলি চেঞ্জ হয়। লাগিলে সেই মানে হেল্থ কোৱা, ৰিলেশ্যন কোৱা, কেৰিয়াৰ কোৱা, ফাইনেন্স কোৱা, মেটাৰ নকৰে। কাৰণ গড ফ্ৰিকুৱেঞ্চি মানে কি আৰু য'ত সকলোবিলাক এভেণ্ডেঞ্চ থাকে। আচ্ছা, মই এটা কথা জানিব বিচাৰিছোঁ বা আমাৰ দৰ্শকসকলে জানিব বিচাৰিব, মই বিশেষকৈ কেঞ্চাৰ ৰোগীৰ ক্ষেত্ৰত কৰিছোঁ, যিহেতুকে আমি আজি কেঞ্চাৰ ৰোগীৰ ওপৰতে আলোচনা কৰিছোঁ। এই কেঞ্চাৰ যিটো বেমাৰ, এইটো আমি যদি চিকিৎসা কৰিবলৈ যাওঁ, যথেষ্ট ব্যয়বহুল, আৰু যিসকলৰ টকা আছে বা পইচা আছে তেওঁলোকৰ কাৰণে দিগদাৰ নাই, যিসকলৰ নাই সৰ্বস্ব বিক্ৰী কৰি দিবলগীয়া হয় মানুহজনক চিকিৎসাৰ ক্ষেত্ৰত। তাৰ ওপৰত যদি সমান্তৰালভাৱে আমি ৰেকিটো কৰিবলৈ যাওঁ, তে ৰেকিটো তেনেকুৱা ধৰণৰ কিবা খৰচ আছে নেকি, ব্যয়বহুল নেকি? অলপ মই ইয়াত দুটা বস্তু ক্লিয়াৰ কৰি দিওঁ, কাৰণ বিভিন্ন অডিয়েঞ্চে আমাক এতিয়া চাই আছে। যেনেকৈ আমাৰ অসমৰ যিটো মানে সংস্থা, ইয়াত অকল ৰেকি নহয়, ইয়াত ৰেকিৰ লগত কিছুমান খুব এনচিয়েণ্ট ভেদিক ছিষ্টেম আমি ফ'ল' কৰোঁ আচলতে। হয়, কাৰণ বেদ মানে স্পেচিয়েলি অথৰ্ব বেদত এনেকুৱা কিছুমান ছিক্ৰেট টেকনিক্স আছে, যেতিয়া আমি সঁচাকৈ সেইখিনি বস্তু ইউজ কৰোঁ না, যিকোনো বেমাৰ, যিকোনো মেনিফেষ্টেশ্যন মানে খুব ইজিলি আমি কৰিব পাৰোঁ। কিন্তু সেইটো নিজৰ ভিতৰতে আচলতে এটা খুব কমপ্লিট চায়েন্স হয় আৰু এটা টাস্ক হয়। আৰু আমাৰ ইয়াত যিখিনি ট্ৰিটমেণ্ট আমি কৰোঁ, আমি জেনেৰেলি ইয়াত জেনেৰেল বেমাৰবিলাকক ট্ৰিটমেণ্ট আমি ইয়াত নকৰোঁ, কাৰণ ইমানেই বেছি কেছ থাকে আমাৰ ক্ৰনিক পেচেণ্টৰ স্পেচিয়েলি। চ' ক্ৰনিক পেচেণ্ট এজনৰ ক্ষেত্ৰত আমি ৰেকি ইউজ কৰোঁ, ঠিক আছে। কাৰণ এতিয়া যেনেকৈ অসমৰ পেচেণ্ট, যেনেকৈ দাদাৰ ওচৰত বা মই তেজপুৰত আছোঁ, মই তেখেতৰ লগত কানেক্ট হ'লোঁ। কিন্তু যিখিনি বাহিৰৰ মানুহ, গতিকে সেইখিনিৰ লগত তাৰমানে কানেক্টিং চিম্বলৰ পৰা আদি কৰি ৰেকিৰ কিছুমান টুলছ তাত ইউজ হৈ যায়। ছেকেণ্ড কথা এটা, যিবিলাক বেদিক ছিষ্টেম আমাৰ বেদত লিখা আছে বা যিখিনি মোৰ গুৰুৱে মোক দিলে, সেই গোটেইখিনি স্পেচিয়েলি আমি ইয়াত এডপ্ট কৰোঁ। তাৰমানে তাৰ লগে লগে তাৰমানে আৰ্থ এনাৰ্জি ফিল্ডটো নিউট্ৰেলাইজ কৰিবৰ কাৰণে যিখিনি চাইণ্টিফিক টুলছ একজেক্টলি, সেইখিনি বস্তু কেনেকৈ নিউট্ৰেলাইজ কৰিব পাৰি, সেই গোটেই বস্তুখিনি মানে এটা কম্বিনেশ্যনত আমি ইয়াত গোটেই ট্ৰিটমেণ্টটো ডিজাইন কৰোঁ এণ্ড পাৰফৰ্ম কৰোঁ। সেইটো কাৰণে ৰিজাল্টছবিলাক মিৰিকেল আহে ইয়াত। আৰু ডেফিনেটলি য'ত ইমান ধুনীয়া ৰিজাল্ট আহে, তাত অবভিয়াছলি অকণমান কষ্ট আহিব। আচ্ছা, কিন্তু মই ভাবোঁ যে এজন পেচেণ্টৰ লাইফ আচলতে কেঞ্চাৰ বুলি ক'লে মানুহে লক্ষাধিক টকা খৰচা কৰিব পাৰে, আৰু জীৱনটো টকাতকৈ বেছি দামী, বেছি মূল্যৱান। গতিকে যিকোনো বিনিময়তে হওক, যদি মেডিকেল ট্ৰিটমেণ্টৰ লগে লগে যদি আমি এনেকৈ ধৰণৰ লগে লগে যদি আমি ৰেকিৰো ব্যৱস্থা কৰিব পাৰোঁ, তেতিয়া ৰোগীসকল সোনকালে আৰোগ্য হ'ব আৰু সেই মানুহ ঘৰলৈ এটা সুস্থ পৰিৱেশ এটা ঘূৰি আহিব। তাৰমানে তোমাৰ বডিত এতিয়া মানে যাৰ বডিতে যিয়ে জাম্পছ নহওক কেলে, মেডিকেল চায়েন্সৰ যিখিনি থেৰাপি সেইখিনি ডেফিনেটলি লাগিব। মই সেইটো কোৱা নাই যে মেডিকেল ট্ৰিটমেণ্ট নালাগে বুলি, মেডিকেল ট্ৰিটমেণ্ট ডেফিনেটলি লাগিব। কোনোবাই কিবা থেৰাপি লৈ আছে, কিবা লৈ আছে, সেইটো ডেফিনেটলি তেওঁ লওক। কিন্তু
ফিজিকেল বডিটো জাষ্ট ৰিফ্লেকশ্যন হয় তোমাৰ পাৰ্টিকলছ এণ্ড গোটেই অবষ্টিকেলখিনি য'ত তোমাৰ এক্সেক্টলি ব্লকেজ আছে সেইটো হৈছে তোমাৰ এনাৰ্জি বডি গতিকে এনাৰ্জি বডিটোক তুমি মেডিকেল চায়েন্স বা মেডিকেল থেৰাপিৰ সৈতে কেনেকৈ দূৰ কৰিবা সেইটো কাৰণে তোমাক এনেকুৱা অল্টাৰনেটিভ থেৰাপি দৰকাৰ হ'ব গতিকে যেতিয়া তুমি ফিজিকেল বডিৰ লগতে এনাৰ্জি বডিটোকো তাৰমানে ক্লিন আপ কৰিলা তাৰ গোটেই বেমাৰখিনি অবষ্টিকেলখিনি দূৰ কৰিলা না তেতিয়া টোটেল হেল্থটো মানে পচিবল হয় তাৰমানে টোটেল হেল্থ ইজ দ্য কম্বিনেশ্যন অফ মডাৰ্ণ মেডিকেল চায়েন্স এণ্ড এনচিয়েণ্ট উইজডম হয় মই ৰূপজ্যোতি শৰ্মাৱৰ্তকৰ পৰা জানিব বিচাৰিম যে আপুনি আপোনাৰ স্বামীক এনেকৈ চিকিৎসা কৰিলে ডাক্তৰী চিকিৎসাও কৰিছে লগে লগে সমান্তৰালভাৱে আপুনি ৰেকিও দিছে আৰু যথেষ্টখিনি এতিয়া সুস্থ হৈছে আৰু হয়তো এমাহ দুমাহ পিছত 100% 100% তেখেতে সুস্থ হৈ পৰিব আজি আমাৰ এই আলোচনা কৰাৰ কাৰণটোৱেই হ'ল যে আমাৰ যিসকল দৰ্শক আছে দৰ্শকসকলেও জানক অসমৰ বিভিন্ন ৰাইজে জানক ভাৰতৰ বিভিন্ন ৰাইজে এই কথাটো জানক বুজক যে কেনেকৈ এটা দুৰাৰোগ্য বেমাৰ মানে চিকিৎসা সেৱাৰ লগতে ৰেকিৰ দ্বাৰা কেনেকৈ ভাল হয় আপুনি কি ক'ব দৰ্শকসকলক কেনেকৈ ভাল হৈছে আপুনি দৰ্শকসকলক কিবা এটা আপুনি কওক যে আপুনি যিখিনি পালে হয় কেনেকৈ ভাল হৈছেতো সেয়াটো মেডিকেল ট্ৰিটমেণ্ট আৰু লগতে সমান্তৰালভাৱেতো ৰেকি আৰু বৈদিক ছিষ্টেমৰ লগতে সেইখিনি ট্ৰিটমেণ্ট কৰাৰ পিছত তেখেত ভাল হৈছে কিন্তু মই ক'ব বিচাৰোঁ যে আজি এইখিনি ট্ৰিটমেণ্ট কৰি পেলাই মই যিখিনি সুফল পাইছোঁ মই ভাবোঁ সকলোৱে পাওক এইখিনি সুফল সকলোৱে পাওক সকলোৱে ঘৰে ঘৰে এইবিলাক ট্ৰিটমেণ্ট হওক অকল কেঞ্চাৰ বুলি পেলাই নহয় যিকোনো প্ৰব্লেমেই চল্ভ হয় যিকোনো প্ৰব্লেমেই চল্ভ হয় ৰেকিত মই নিজেই অনুভৱ কৰিছোঁ যে আজি কেইমাহমানৰ আগতে আমাৰ ঘৰত যিটো পৰিৱেশ আছিলে সেই পৰিৱেশ এতিয়া বৰ্তমান নাই সম্পূৰ্ণ সুস্থ পৰিৱেশ সেয়া ৰেকিৰ কাৰণেই সম্ভৱ হৈছে আৰু মই ভাবোঁ যে সকলোৱে কৰক আৰু আজি যদি মোৰ ৰেকিৰ এইটো যদি আমি নল'লোহেঁতেন আজি হয়তো আমি এনেকৈ বহি আপোনালোকৰ ওচৰত এনেকৈ মানে সাক্ষাৎকাৰ দিব নোৱাৰিলোহেঁতেন আচলতে বাইদেউৰ থাৰ্ড লেভেল দেই মই থাৰ্ড লেভেল ট্ৰিটমেণ্ট দিয়া আছে তাৰমানে সেইকাৰণে হয় এইটো আচলতে ইমান ডাঙৰ এটা চায়েন্স ৰেকি মই আচলতে আগতে ইমানখিনি জনা নাছিলোঁ মই যদিও ইয়াত জড়িত হৈ আছোঁ ইমানখিনি জনা নাছিলোঁ আজি যিমানখিনি মই বুজি পালোঁ অসমৰ ৰাইজেও হয়তো কিছু আভাস পাইছে মই এইটো বিচাৰিম যে অসমৰ সমূহ ৰাইজে তেখেতসকলৰ যিকোনো ধৰণৰ সমস্যা ৰেকিৰ দ্বাৰা কিন্তু কৰাটো সম্ভৱ হৈ উঠিব পাৰে যদি তেখেতসকলে ৰেকিটো যদি গ্ৰহণ কৰে বা ৰেকিৰ দ্বাৰা যদি তেওঁলোকে নিয়মিতভাৱে তেওঁলোকে যদি এইটো প্ৰেক্টিছ কৰে নিশ্চয় তেওঁলোক আৰোগ্য লাভ কৰিব যিকোনো ক্ষেত্ৰতে অকল বেমাৰ আজাৰ বুলিয়েই নহয় বিভিন্ন ক্ষেত্ৰত মানে তেওঁলোকে ভাল ফল পাব আমাৰ আজি এই অনুষ্ঠানটো যুগুত কৰিছোঁ এইটো কাৰণে যাতে প্ৰত্যেকজন মানুহে ৰেকিৰ দ্বাৰা যাতে লাভান্বিত হওক এখেতসকল মোৰ আত্মীয় আৰু মই নিজে এই গোটেই প্ৰক্ৰিয়াটোত মই প্ৰথমৰ পৰাই জড়িত হৈ আছোঁ মই জানিছোঁ সেইকাৰণে মই যিটো ভাল পাইছোঁ বা আমি যিটো ভাল পাইছোঁ সেইটো যাতে অসমৰ প্ৰত্যেক ঘৰ ৰাইজে পায় প্ৰত্যেক ঘৰ মানুহ যাতে সুস্থ হৈ থাকে শান্তিত থাকক সুখত থাকক এয়ে আমাৰ কামনা বোধ কৰোঁ আপুনি গোটেই দিনটো কৈ থাকিলে এসপ্তাহ কৈ থাকিলেও হয়তো এইটো শেষ নহ'ব কিন্তু আমাৰ এটা নিৰ্দিষ্ট সময় আছে আমি এই সময়ৰ ভিতৰতে আমাৰ এই অনুষ্ঠানটো শেষ কৰিব লাগিব গতিকে আমি ভাবিছোঁ যে এই প্ৰগ্ৰেমটো যিটো ৰেকিৰ ওপৰত হেমন্ত শইকীয়াৰ পৰা পৰৱৰ্তী সময়ত চিৰিয়েলি দি থকাৰ ব্যৱস্থা কৰিম আমাৰ এই নিউজ মিডিয়াৰ জৰিয়তে অনুষ্ঠান ইমানতে শেষ হ'ল মই আপোনালোকক ধন্যবাদ জনাইছোঁ হেমন্ত শইকীয়াকো ধন্যবাদ জনাইছোঁ আৰু আমাৰ পৰৱৰ্তী সময়ত আমি এই ৰেকিৰ ওপৰত চিৰিয়েলি আমি দি থকাৰ ব্যৱস্থা কৰিম নমস্কাৰ